অ'হ আকৌ আহি গ'লোঁ দেই। হেল্ল' এণ্ড নমস্কাৰ। স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ভ্লগ লৈ। ৰাইজসকল ব'লকচোন আজি এফালে যাওঁ, মানে মৰঙীয়াল যাওঁ ব'লক, যোৰহাটত আছে। তো বৰ্তমান আমি আহি পাই গ'লোহি নিজৰ স্থানত আৰু আহি পায়ে ডাইৰেক্ট পাহাৰ বগাব আহিছোঁ। এয়া আমাৰ গেং আৰু আছে বাৰু দেই। ৰাইজসকল কি সুন্দৰ পৰিৱেশ, মানে শব্দ নাই আৰু। প্ৰথম আহিছোঁ গোটেই পাহাৰ। আমি আজি বিশেষ কাৰণত আহিছোঁ, মানে আমি আৰ্টৰ ফালৰ পৰা আহিছোঁ আৰু যিবিলাক কাম আছিলে সেইবিলাক কৰি আছোঁ। তাৰ পৰা ৰাতিপুৱা আহাৰ গ্ৰহণ কৰিলোঁ, খাই বৈ প্ৰদৰ্শনীস্থলীত আহি গ'লোঁ। এতিয়া আমাৰ মানে প্ৰদৰ্শনীখন শুভাৰম্ভণি হ'ব আৰু অৱশেষত এয়া আমাৰ দলীয় চিত্ৰ প্ৰদৰ্শনী শুভাৰম্ভণি হৈ গ'ল আৰু তাৰ পাছতে আমাক সকলোকে লৈ গ'ল ওপৰলৈ, এয়া আউটডোৰ ড্ৰয়িং কৰিবলৈ। ইয়াত নাও চলাব পৰাও সুবিধা আছে। তো সকলোবোৰ কৰি মেলি মোৰ এই প্ৰিয় সাজযোৰ পিন্ধি ভিডিঅ' ফটো সকলো মাৰি মেলি আজৰি হৈ ল'লোঁ। আচলতে ইয়াত এনেকুৱা ধৰণৰ সাজপাৰো পৰিধান কৰিব পাৰি, তো সেইবাবে বহুত বেছিয়ে ভাল লাগিলে। এতিয়া আমি ভাত খাবলৈ বহিছোঁ। এয়া আৰু ভাত চাত খাই যিহেতু ঘৰলৈ যাবই হ'ব, সেইবাবে আমি লৰালৰিকৈ অলপমান ফুৰিব গ'লোঁ। এয়া দোকান কৰিলোঁ অলপমান, ইমান ধুনীয়া মানে বস্তু আছিল ন, এইবোৰ নাগা মিচিং সকলো আছিলে। তো আজিৰ ব্লগটো ইমানেই আছিলে, কেনেকুৱা পালে কমেণ্ট কৰি জনাব। এতিয়া আমি ঘৰলৈ উভতিলোঁ।